বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত নাম্বাৰপাৰা তৃতীয় খণ্ডত সুলভ মূল্যৰ দোকানৰ পৰা গ্ৰাহকে লাভ কৰা প্লাষ্টিক খোদিত চাউলক লৈ তীব্ৰ প্ৰতিক্ৰিয়া। এজন গ্ৰাহকে নাম্বাৰপাৰা চাকলা সমবায় সমিতিৰ অন্তৰ্গত আব্দুল ৰহিমৰ সুলভ মূল্যৰ দোকানৰ পৰা অনা চাউল পানীত সিজোৱাৰ পিছত চাউলসমূহ দীঘল হৈ পৰে। চাউলসমূহ খোৱাৰ বাবে অনুপযোগী বুলি উল্লেখ কৰিছে গ্ৰাহকজনে। চৰকাৰীভাৱে সুলভ মূল্যৰ দোকানসমূহত যোগান ধৰা চাউলসমূহ খোৱাৰ অনুপযোগী হোৱাৰ বাবে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সেয়ে চৰকাৰীভাৱে সুলভ মূল্যৰ দোকানত যোগান ধৰা চাউলসমূহ যাতে ভাল হয় তাৰ বাবে আহ্বান জনায়। কওকচোন আপোনাৰ চাউলত কি অসুবিধা হৈছে? চাউলত মানে যেতিয়া আমি কণ্ট্ৰলৰ চাউল আনিবলৈ গ'লোঁ আজি, এবাৰ নহয় মোটামুটি 5 বেগমান চাউল আমি মানে সলনি কৰি থাকিলোঁ। থকাৰ পিছতো মানে দেখা পাওঁ যে চাউলত কিবা মানে দেখা পাওঁ যে চাউলে মানে সেইটো চাউলৰ দৰেই হয়, কিন্তু অৰিজিনেল চাউল নহয়। তাৰপিছত মই ঘৰত আনিলোঁ। আনাৰ পিছত সেই চাউলখিনি মই বাছি ওলোৱাৰ পিছত দেখা পাওঁ সেই চাউলটো মানে ভিজাই পেলাই থলোঁ। ভিজা যেতিয়া থৈ দিছোঁ, থোৱাৰ পিছত আকৌ দেখা পাওঁ যে সেই চাউলটো চিৰা যেনেকৈ ভিজালে হয় দীঘলীয়া, ঠিক তেনেকুৱা দীঘলীয়া। আৰু সেই লগতে আৰু অলপ চাউল ভিজাই থৈছোঁ, কিন্তু সেইকেইটা সেনেকুৱা হোৱা নাই। সেই চাউলখিনি একদম ধুনীয়াকৈ আছে। তো এতিয়া এই চাউলৰ ভিতৰত এতিয়া প্লাষ্টিকৰে চাউল হয় না কিবা চাউল হয় আমিতো নাজানো। এতিয়া আমি ৰেচন কাৰ্ড আছে, গতিকে আমাৰ এই চাউলেদি আমি নিৰ্ভৰ কৰোঁ বা চলোঁ। গতিকে আমাৰ এই চাউলৰ ভিতৰত সন্দেহজনে লাগি আছে যে কি বা হয়, এইখিনি আমি বুজি পোৱা নাই। গতিকে যদি এইখিনি বস্তু খাবলৈ বহুত অসুবিধা হৈছে। হয়, খাবলৈ বহুত অসুবিধা পাইছোঁ। যে মানে একদম আঠা লাগে, আঠা আনা হয়। গতিকে আমি এইখিনি খাব পৰা নাই চাউলখিনি। এতিয়া কি কৰিম নকৰিম মানে ভাবি তত পোৱা নাই। চৰকাৰক কি আহ্বান জনাব? চৰকাৰক মই এইখিনি আহ্বান জনাম যাতে এই চাউলৰ তদন্তখিনি ভালকৈ হ'ব লাগে আৰু এই চাউলখিনি যাতে আমাক ভাল একমুঠি চাউল দিয়ে, গতিকে আমি ল'ৰা ছোৱালীলৈ খাব পাৰোঁ এসাঁজ ভালকৈ। এইখিনি আমাৰ চৰকাৰৰ লগত আবেদন জনাইছোঁ। মানিকপুৰৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, ডেইলি টাইম অসম।